বন্ধুসকল চাব পাৰিব আমি তিনিজন দুৰ্গা পূজাৰ কাৰণে এনে ফুৰিবলৈ আহিছোঁ আৰু চাব পাৰিব আপোনালোককো দেখাম। তো স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'ত। চাব পাৰিব এইপিনি এটা গেটৰ পৰা আমি সোমাম লাহেকৈ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাইৰ বেলুন। চ' এনেকৈ আৰু আপোনালোকক সকলোখিনি শ্বেয়াৰ কৰি আছোঁ কেনেকৈ আছে আমাৰ দুৰ্গা পূজাৰ মণ্ডপৰ। চ' বাছ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো এতিয়া আমি ইয়াতে চকীতে বহি আছোঁ। আমি চাব এইপিনে চব এইপিনে আছে মূৰ্তি আৰু এনেকৈ আছোঁ। কেনেকৈ লাগিছে এইবাৰৰ দুৰ্গা পূজাত আহি এই বৰ্ষৰ হয়। তো আপোনালোককে চব দেখাম ধুনীয়াকৈ। তো বাছ ভিডিঅ'টো স্কিপ নকৰাকৈ একলাই চাই থাকিব। এইপিনে পিছপিনি দোকানখিনি চাব পাৰিব ধুনীয়াকৈ। এইখিনি চব গোটেইখিনি দোকানখিনি আছে। এতিয়া আপোনালোকক অলপ চিনেমেটিক শ্বট দেখাম। বন্ধুসকল এনেকুৱা হ'ল তাত মানে মণ্ডপৰ ভিতৰত মানে অলপ আনকমফৰ্টেবল ফিল আহিছে। সেইকাৰণে এইটো আছিল কৃষ্টি অংগ আৰু আমি এতিয়া গৈ আছোঁ গভৰ্ণমেণ্ট ফিল্ডত। চ' বাছ ঠিকেই আছে চব চিনেমেটিকখিনি চাই থাকি। ইয়াত চাওকচোন বন্ধুসকল ছানফ্লাৱাৰ কিমান ধুনীয়া দেখা পাইছে। এইটো আপোনালোক ল'ব মন গৈছেতো ল'ব পাৰে দেই আহি কিনি। চপখোৱা ডেইলি বজাৰ বুলি এপেত কৈ দিব এইটো দোকান। আৰু এনেকৈ আছে আৰু চাৰিওফালৰ বন্ধুসকল নেক্সট মণ্ডপলৈ আহি পালোঁ। এতিয়া জাষ্ট খোজকাঢ়ি চাব পাৰিব ইয়াত একদম ধুনীয়াকৈ ডেক'ৰেট কৰা আছে। আৰু এইপিনি দোকানকেইটা চাব পাৰিব বেষ্ট পূজা লিখা আছে। গোবৰ গছকে পালোঁ দেই। চাব পাৰিব এই ওপৰলৈকে চাব পাৰিব এইপিনি মূৰ্তি। আৰু ইয়াত আমি এতিয়া অলপ বহি ল'ম। চাব পাৰিব মোৰ বেকগ্ৰাউণ্ডত জয় দুৰ্গা মাতা। চাওকচোন ভিউটো ইমান ধুনীয়াকৈ দেখা পাইছে দেই ইয়াত অলপ। তো বন্ধুসকল আমি এই চাপকৰ পৰা ঘূৰি আহিলোঁ। আমি এতিয়া যাম শান্তিপুৰ পানে। তাতো গৈ কিনে অলপ চিনেমেটিকখিনি দেখাই দিম। বাছ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিবা। একদম ভিডিঅ' বনাওঁতে মানে ৰাতি হৈ গৈছে দেই। চাব পাৰিব আমাৰ দুজনে আহি পাইলোঁ ফাইনেলি। শান্তিপুৰ আহি পাইছোঁ। এতিয়া জাষ্ট এপেৰ পৰা নামিছোঁ। আৰু আপোনালোকক যিমান পাৰোঁ ইয়াৰ ভিতৰৰ মণ্ডপৰ ভিতৰৰ নাজাৰাখিনি যিমান পাৰোঁ ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। বাছ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা।
বন্ধুসকল মানে লাষ্টৰ মানে মণ্ডপটো দুৰ্গা পূজাৰ এতিয়ালৈকে ইয়াৰলৈকে দুটা তিনিটা চাৰিটা লাষ্টৰ চাৰিটা এইটো হৈছে এইটো হ'ল আমাৰ গাঁৱৰে মানে চাব পাৰিব এইখিনি মণ্ডপ আছে আৰু জাষ্ট আমি আহি পাইছোঁ আমাৰ গাঁৱৰে আৰু চ' আজিৰ ভিডিঅ' ৰাতি হৈছে মানে আজিৰ ভিডিঅ'টো চাই কেনেকৈ লাগিছে আজি ইমানে লগ পাম নতুন ভিডিঅ'তে তেতিয়ালৈ বাই বাই